নমস্কাৰ আপোনালোকে চাই আছে বাতৰি 24 ষ্টুডিঅ'ত মই দিবাকৰ আৰু আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ খবৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ বছৰি 6 কোটি টকা অনুদান ডিব্ৰুগড়ৰ নাহৰকটীয়া ৰঙালী পথাৰত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি লিটাৰ আমুল গাখীৰৰ মূল্য 2 টকাকৈ বৃদ্ধি 1 মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰধানমন্ত্ৰীলৈ অনুৰোধ পত্ৰ প্ৰেৰণ ইউক্ৰেইনক শৰ্তহীনভাৱে সমৰ্থন দিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ মাৰ্চ মাহৰ 13 দিনলৈ বন্ধ থাকিব ভাৰতৰ বেংকসমূহ এই কথা সদৰি কৰিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অজয় ত্যাগীৰ স্থানত মাদবিপুৰী বুচক বজাৰ নিয়ন্ত্ৰক সেবীৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 1928 চনৰ আজিৰ দিনটোতে ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনে স্পেক্ট্ৰোস্কোপি বিজ্ঞানত এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰে যাক তেওঁ পৰৱৰ্তী সময়ত ৰমনৰ প্ৰভাৱ বুলি অভিহিত কৰে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ আজি মৃত্যুবাৰ্ষিকী 1963 চনৰ আজিৰ দিনটোতে মহান ব্যক্তিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল জনপ্ৰিয় হলিউড অভিনেতা উইল স্মিথক কিং ৰিডাৰ্ছত 28তম স্ক্ৰিন এক্টৰ্ছ গিল্ড এৱাৰ্ড অসামান্য প্ৰদৰ্শন বঁটা প্ৰদান ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কামলিক গ্ৰেপ্তাৰ খুৰাপান কৰি গাড়ী চলাই অন্য এখন বাহনত খুন্দা মৰাৰ অভিযোগতে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক্ৰিকেটাৰগৰাকীক 2022 বৰ্ষৰ IPLৰ মায়াং আগৰৱালক পাঞ্জাব কিংছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি এয়াই আছিল আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ খবৰ সবিশেষ তথ্যৰ বাবে চাই থাকিব বাতৰি 24 ধন্যবাদ